আপোনাক আজি সকিয়নি দিছো নেক্সট টাইম এনেকুৱা কৰিলে কিন্তু আপোনাৰ ভৱিষ্যতত কিন্তু বেলেগ দেখা পাব আপুনি কৈ দিম কাম চব বেলেগ কিন্তু মনত ৰাখিব গম পাইছো গম হেল্ল' আপুনি ইছলামত গ'ল নেকি আৰু নাস্তিকৰ পৰা হয় আপোনাক মই এটা প্ৰশ্ন কৰো মানে মই জানিছিলো মানে আপুনি যে শৰ্মা লেখিৰে মাজত যে আপুনি যে ভুৱা নাটকখন কৰিলে এইটো কিবা মানে ষড়যন্ত্ৰ আছিল নেকি আপোনালোকৰ ইছলামত কি কবা মইতো আজি শৰ্মা লিখাই আছে ফেচবুকতো লিখা আছে কিতাপখনতো লিখা আছে নেক্সট আপুনি শৰ্মা লিখিব নোৱাৰে আৰু যদি আৰু শৰ্মা লিখিব নোৱাৰে আৰু এইখন আপোনালোকৰ কিবা জেহাদীৰ ষড়যন্ত্ৰ এজেণ্ডা লৈ কিনে আপুনি নাটকখন কৰিলে নেকি উপায় নাই ন আপুনি প্ৰশ্ন কেইদিন ফোন কৰিছো তোমাক আপুনি প্ৰশ্ন কেইদিন ফোন কৰিছো আজি ফোন যে কৰিছা তোমাক কেইদিন ফোন কৰিছা আৰু এটা কথা কওঁ আপোনাক আপুনি এটা হিন্দু ছোৱালীক 3 বছৰ ৰিলেশ্যনত ৰাখি কিনে তাক কিয় এৰি দিলে সেইটো ব্যক্তিগত বিষয় আপুনি হিন্দুৰ ছোৱালী এটা প্ৰবঞ্চনা কিয় কৰিলে আপুনি হিন্দুৰ এই নাটকখন কৰি কিনে হিন্দু ছোৱালীৰ জীৱনটো ধ্বংস কৰিলে কোনে এইবিলাক আপোনালোকৰ জিহাদী এইবিলাক কৰি আছে নেকি আচ্ছা শুনা না শুনা নহয় আপুনি বহুত বহুত বেয়া কাম কৰিছে গম পাইছেনে মই আপুনি বুলি কৈছো আপুনি বহুত বেয়া কাম কৰিছে আপুনি হিন্দুৰ ছোৱালী এটা কিয় প্ৰবঞ্চনা কৰিলে আপুনি কওকচোন কোনো প্ৰকাৰে প্ৰবঞ্চনা কৰা হোৱা নাই আমি বুজাবুজিৰ মাজেৰে এৰাই বুজাবুজিত যদি হয় ছোৱালীজনী কিয় এতিয়া আপোনাৰ এজেঞ্চত মাত মাতি আছে মাত মাতি আছে মই কি কৰিম জীৱনটো ধ্বংস কৰিবলৈ কি ইছলামৰ পৰা কি ধৰণে ধ্বংস কৰিলো মোকোতো কৰিলে মোৰোতো কৰিলে এজন জেহাদী নেকি আপুনি এজন জেহাদী নেকি প্ৰশ্ন কৰা মুকলিকৈ কৈ দিয়ক যে ইছলামে আপোনাক এইখিনি কৰিবলৈ বাধ্য কৰিছিলে জিহাদৰ সদায় বিৰোধী আপুনি জেহাদৰ বিৰোধী যদি নাস্তিক হৈ নাটকখন কিয় কৰিলে ভুৱা নাটকখন মই নাস্তিক হলে মোৰ মা দেউতাক তুমি নিৰাপত্তা দিবা আপুনি মা দেউতা হিন্দু হ'ব বুলি নাটকখন কিয় কৰিছিলে হ'ব বুলি কৈছিল তোমাৰ নিৰাপত্তাৰ অভাৱত তোমালোকৰ হিন্দু ধৰ্মত আদৰি কোনে লৈছিলা মই দিছিলো মই খাব পাইছিল মোৰ মা দেউতাই 2 দিন পিছত ল'ম বুলি কৈছিলে দেখোন কি নাটক কৰিছে ৰেকৰ্ড আপোনাৰ নাই নাই কোনে কোনে খাব দিছিলা মই দিছিলো মই ক'ত ৰেকৰ্ডিং আছে মোৰ তাতে তেতিয়া কি কৈছিল যে 2 দিনমান যোৱাৰ পিছত খবৰ কৰিছিল আপুনি কি খবৰ কৰিবা তোমালোকৰ হিন্দু ধৰ্মত যোৱাৰ ৰাস্তা আছে হিন্দু ধৰ্ম নহয় হিন্দু এটা নেশ্যনেলিটি এইটো সেইটো সনাতন ধৰ্মত যোৱাৰ কিবা ৰাস্তা আছে নেকি আপুনি যিমান আবুল তাবুল বকি থাকে হিন্দু এটা ৰাস্তা আছে নেকি তাৰপিছত তোমাক যে মই ইমান দিন ফোন কৰিলো মোক অলপমান এনেকুৱা জেহাদী এটা কোনে ফোন ৰিচিভ কৰিব আপোনাক কওকচোন আপোনাক এটা কাৰণ তোমালোকে আমাক জেহাদী বনোৱা আমি নাথাকো আমাক বনোৱা জিহাদী উপায় নোহোৱা কৰি দিয়া আমি কৰি দিছো অন্তত তাৰ বাহিৰে কোনে কৰিছে সহায় বিচাৰি বিচাৰি কি কৰিছা আপোনাক মই এতিয়া আপোনাৰ ভিডিঅ' মই দি থৈ দিছো ছচিয়েল মিডিয়াত যে আপোনাক কৈছিলো যে আপোনাৰ পিতৃ মাতৃ যদি হিন্দু হয় তেতিয়াহ'লে সনাতন ধৰ্ম গ্ৰহণ কৰে যিমান ব্যৱস্থা কৰিব লাগে সেইখিনি ব্যৱস্থা মই কৰি দিম স্বয়ং বুলি আপোনালোক কথা আজি কৰি দিলা যেনিবা ক'ত যাব মোৰ মা দেউতা ক'ত যাব আপুনি কি কৈছিলে তাৰপিছত আপুনি কি কৈছিলে মোৰ মা দেউতা ক'ত থাকিব সেইটো কোৱা আপোনাৰ মা দেউতা কি নিজৰ মাটিত থাকিব নিজৰ মাটিত থাকি বজাৰ ঘাট কৰিব পাৰিছে কোনে নোৱাৰে পাৰিছে নেকি তাৰে পিছত আপুনি সেইটো কথা কিয় আগ নাবাঢ়িলে যদি মই কেনেকে আগবাঢ়িম মই যিটো ধৰ্মত আছে সেইটো ধৰ্মত থাকিয়েই বজাৰ ঘাট কৰিব পৰা নাছিল আৰু শুনক যাতে ভৱিষ্যতত এনেকুৱা কোনোদিন সাহস নকৰে হিন্দু ধৰ্মক আপুনি প্ৰবঞ্চনা কৰিব নেকি হিন্দুৰ ছোৱালী যদি মই কোনো হিন্দু ধৰ্মক প্ৰবঞ্চনা নকৰো নাৰী মানে হয় তেনেকুৱা জেহাদীক কিন্তু আমি কিন্তু হাতে একদম তোমাৰ লগত সহযোগ কৰিম কোনে আমাৰ জেহাদীয়ে আপোনাৰ দৰে জেহাদী আমাক সমৰ্থন কৰিব নালাগে আপুনি নাৰীক ধ্বংস কৰা মানুহ আপুনি এটা হিন্দুৰ ছোৱালী এটা ধ্বংস কৰিছে শুনিব চেষ্টাই কৰা নাই কি হৈছে আপোনাক আজি সকিয়নি দিছো নেক্সট টাইম এনেকুৱা কৰিলে কিন্তু আপোনাৰ ভৱিষ্যতত কিন্তু বেলেগ দেখা পাব আপুনি কৈ দিম কাম চব বেলেগ কিন্তু মনত ৰাখিব গম পাইছো